নমস্কাৰ, অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ অনুশীলনী আৰু অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ। আজি আমি চাম পাঠ ৭ মানুহৰ জীৱন প্ৰণালীৰ বিকাশ। অনুশীলনী ১ একৰ কটো দিছে আদিম মানুহে কি কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল? উত্তৰ গছৰ সৰি থকা ফল, বীজ, পাত, পোক পতংগ, জীৱ জন্তু আদি। খ আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল? উত্তৰ শিলৰ গুহা আৰু গছৰ খুৰুং। গ আদিম যুগৰ সঁজুলিবোৰ কি আছিল? সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল? উত্তৰ মাছ ধৰা আৰু চিকাৰৰ বাবে শিল, গছৰ ডাল, ডাঙৰ জন্তুৰ হাড়ৰ পৰা তৈয়াৰ কৰা সঁজুলি আদি। সেইবোৰ শামুকৰ খোলা, সিংহৰ দাঁত, ভালুকৰ নখ আৰু অন্য জন্তুৰ নখ আদিৰ পৰা প্ৰস্তুত কৰি লৈছিল। খ জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল? উত্তৰ আদিম মানুহে দেখিছিল যে বেছি বেগেৰে বাগৰি অহা শিল এটাই আন শিলৰ গাত খহনি খালে জুইৰ শিখা ওলায় আৰু সেই শিখা শুকান ঘাঁহ, গছৰ পাত আদিত লাগিলে জুই জ্বলি উঠে। প্ৰথমতে তেওঁলোকে ভয় খাইছিল যদিও পিছলৈ শিল খহি জুই জ্বলাবলৈ শিকিছিল আৰু এইদৰেই জুইৰ আৱিষ্কাৰ হৈছিল। ২ নম্বৰ চমু টোকা লিখা। ক আদিম মানুহৰ খাদ্যাভ্যাস। উত্তৰ আদিম যুগৰ মানুহৰ খাদ্যাভ্যাস আমাতকৈ বহু বেলেগ আছিল। তেওঁলোকে জীয়াই থকাৰ বাবে জীৱ জন্তু চিকাৰ কৰাৰ লগতে উদ্ভিদৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল। প্ৰথম অৱস্থাত তেওঁলোকে জুইৰ ব্যৱহাৰে জনা নাছিল। গছৰ সৰি থকা ফল, বীজ, পাত, পোক পতংগ আদি সংগ্ৰহ কৰি কেঁচাই খাইছিল। এতিয়াও আন্দামান নিকোবৰ দ্বীপপুঞ্জত জৰুৱা নামৰ জনগোষ্ঠী এটা আছে যিসকলে খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰি আছে। খ আদিম মানুহৰ আশ্ৰয়স্থল। উত্তৰ আদিম যুগত মানুহ বহুতো প্ৰাকৃতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। নিজৰ সুৰক্ষা আৰু মৌলিক প্ৰয়োজন পূৰ কৰিবলৈ তেতিয়া লোকসকলে গোট বা দল বান্ধি যাযাবৰী জীৱন যাপন কৰিছিল। সেই সময়ত তেওঁলোকে ৰ'দ, বতাহ, বৰষুণ আদিৰ পৰা হাত সাৰি থকাৰ লগতে বনৰীয়া জীৱ জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এক ধৰণৰ আশ্ৰয়ৰ ব্যৱস্থা কৰি লৈছিল। শিলৰ গুহা আৰু গছৰ খুৰুং আছিল তেনে আশ্ৰয়স্থল। ৩ নম্বৰ জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা। উত্তৰ জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ এটা উল্লেখযোগ্য ঘটনা। জুইৰ আৱিষ্কাৰ কৰাৰ আগলৈকে আদিম মানুহে খাদ্যসমূহ কেঁচাই খাইছিল। পাছলৈ জুইৰ ব্যৱহাৰ শিকি বিশেষকৈ শীতকালত তেওঁলোকে নিজৰ শৰীৰ গৰম কৰি ৰাখিছিল। লগতে বনৰীয়া জীৱ জন্তুৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে জুই ব্যৱহাৰ কৰিছিল আৰু খাদ্যও জুইত পুৰি খাবলৈ লৈছিল। অনুশীলনী ২ একৰ ক মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিল? উত্তৰ কুকুৰ। খ পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল? উত্তৰ আদিম মানুহে জীৱ জন্তু পোহপাল কৰাটো বহু বছৰ ধৰি নিৰীক্ষণ কৰি শিকিছিল। বহুতো পণ্ডিতৰ মতে মানুহে পোহ মনোৱা প্ৰথম জন্তুবিধ আছিল কুকুৰ। সময় আগবঢ়াৰ লগে লগে তেওঁলোকে গৰু, ছাগলী, ঘোঁৰা আদি জীৱ জন্তুকো পোহপাল দিবলৈ শিকিছিল। এনেদৰে পশুপালনৰ যুগৰ আৰম্ভ হৈছিল। ২ নম্বৰ কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল? উত্তৰ আদিম মানুহে যাযাবৰী জীৱন কটাই থকা কালত বহুদিন ধৰি লক্ষ্য কৰিছিল যে ফল মূলৰ গুটিবোৰ য'ত পেলাই দিয়া হয় তাতে পুনৰ একেই গছ গজে আৰু ফলো ধৰে। খাদ্য বিচাৰি এঠাইৰ পৰা আন এঠাইলৈ যাওঁতে তেওঁলোকে এই কথাবোৰলৈ লক্ষ্য কৰিছিল। গুটিৰ পৰা গছ গজা কথাটো জনাৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰ কৰিবলৈ গছৰ গুটি সিঁচিবলৈ লৈছিল আৰু এইদৰে কৃষিৰ আৰম্ভণি আৰু বিকাশ হৈছিল। অনুশীলনী ৩ একৰ ক আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে? উত্তৰ কৃষিকাৰ্য কৰিবলৈ লোৱাৰ পাছৰে পৰা। খ বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা। উত্তৰ জৰুৱা জনগোষ্ঠী। গ গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল? উত্তৰ আদিম লোকসকলে জীৱ জন্তুৰ পৰা খেতি ৰক্ষা কৰিবলৈ ওচৰতে স্থায়ীভাৱে বাস কৰিবলৈ লৈছিল। যিহেতু জীৱ জন্তুৰ লগতে শস্য আদিৰ কাৰণে পানী অপৰিহাৰ্য, গতিকে সকলোৱে পানীৰ উৎসৰ ওচৰতে বসতি স্থাপন কৰিছিল। এইদৰে নৈ, নিজৰা আদিৰ সমীপত গাঁওবোৰ গঢ়ি উঠিছিল। খ মানুহে প্ৰথমে কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল? উত্তৰ গছৰ পাত, বাঁহ আদিৰে পাত্ৰ সাজি তাত মাটি লেপি লৈছিল। চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল?
উত্তৰ চকাৰ ব্যৱহাৰ কৰিবলৈ লোৱাৰ পৰা মানুহে বস্তুৰ আদান-প্ৰদান আৰু যাতায়াত সহজতে কৰিব পাৰিছিল। ফলত বস্তু বাহানিৰ আদান-প্ৰদানৰ ক্ষেত্ৰত মানুহৰ কষ্ট লাঘৱ হোৱাৰ লগতে সময়ো ৰাহি হ'বলৈ ধৰে। তাৰোপৰি চকাৰ ব্যৱহাৰ কৰি পাত্ৰ প্ৰস্তুত কৰিবলৈ লোৱাত পাত্ৰবোৰ ক্ৰমে মসৃণ হ'বলৈ ধৰে। অনুশীলনী 4 1 নম্বৰ আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল? উত্তৰ আদিম যুগৰ মানুহে দিন যোৱাৰ লগে লগে তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক শস্য উৎপাদন আৰু বিভিন্ন পাত্ৰ তৈয়াৰ, পশুপালন আদি কৰিবলৈ ল'লে। লাহে লাহে গাঁৱৰ মানুহবোৰে বেছিকৈ উৎপাদন কৰা শস্যবোৰ আন সা-সামগ্ৰী প্ৰস্তুত কৰা লোকৰ লগত বিনিময় কৰিবলৈ ধৰে। 2 নম্বৰ অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল? উত্তৰ আদিম লোকসকলে তেওঁলোকৰ অধিক উৎপাদিত সামগ্ৰীবোৰ বিনিময়ৰ কাৰণে কিছুমান সুচল ঠাই বাছি লৈছিল। পাছলৈ সেই ঠাইবোৰে বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি উঠিছিল। 3 নম্বৰ আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা। উত্তৰ ভীমবেটকা, বেলান উপত্যকা, মিৰ্জাপুৰ, বাগোৰ আৰু বুৰঝুম। এইবাৰ আমি চাম অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ। 1 নম্বৰ ক'ত মানুহৰ প্ৰথম বসতি থকাৰ প্ৰমাণ পোৱা যায়? উত্তৰ আফ্ৰিকা মহাদেশৰ ইথিওপিয়া নামৰ দেশখনত। 2 নম্বৰ আধুনিক মানৱ প্ৰজাতিটোক কি বুলি কোৱা হয়? উত্তৰ হোমো চেপিয়েন্স। 3 নম্বৰ আদিম যুগৰ সময়ছোৱাক কিয় প্ৰস্তৰ যুগ বুলি কোৱা হয়? উত্তৰ আদিম লোকসকলে নিজৰ যাৱতীয় কাম-কাজ শিলৰ ব্যৱহাৰেৰে সমাধান কৰিছিল কাৰণে আদিম যুগৰ সময়ছোৱাক প্ৰস্তৰ যুগ বুলি কোৱা হয়। এই পাঠটোৰ ইমানখিনি আছিল। নেক্সট ভিডিঅ'ত আমি পিছৰ পাঠবোৰো আলোচনা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।